আজি আহিছোঁ আমি NILPৰ এক্সাম ল'বলৈ। আমি যিখন বিদ্যালয়লৈ আহিছোঁ সেইখন অকণমান ভিতৰুৱা জেগাত। দুয়োজনী আহিছোঁ যদিও অচিনাকি জেগাখনত অকণমান হ'লেও ভয় লাগে দিয়কচোন। পিছে আমাক ছাৰে বহুত সহায় কৰিলে। আমি আহি বিদ্যালয়খন পাই গ'লোহি। তাৰপিছত আমি দুয়োজনীয়ে নিজৰ যাৱতীয় কামবিলাক কৰি ল'লোঁ। ফৰ্ম ফিল আপ কৰিব আছিল সেয়াও কৰি ল'লোঁ। আৰু পৰীক্ষা দিবলৈ যিসকল ব্যক্তিয়ে অহাৰ কথা আছিল তেওঁলোক আহি ৰৈ আছিলহি। সেয়েহে তেওঁলোকক আমি কুৱেশ্যন বুকলেটসমূহ বিতৰণ কৰি তেওঁলোকক পৰীক্ষা দিবলৈ সাজু হ'বলৈ ক'লোঁ। আৰু কিছু সংখ্যক লোকে কয় ন, এতিয়াতো বয়স হ'ল আৰু কিয় পঢ়িব লাগে। কিন্তু আমি যিখন বিদ্যালয়লৈ গ'লোঁ তেওঁলোকৰ পিছে পঢ়াৰ প্ৰতি হেঁপাহ এতিয়াও আগৰ দৰেই আছে। তেওঁলোকে বৰ হেঁপাহেৰে আহি পৰীক্ষাটো দিলেহি। আমিও মাজে মাজে তেওঁলোকক সহায় কৰি দিলোঁ, ইটো সিটো শিকাই দি বা চাই দি। আচলতে NILP মানে হৈছে নিউ ইণ্ডিয়া লিটাৰেচি প্ৰগ্ৰেম। ইয়াত 15 বছৰ বা তাতোতকৈ অধিক লোকক সকলো প্ৰকাৰে শিক্ষিত কৰি তুলিবলৈ চৰকাৰে এই আঁচনি লৈছে। আজিলৈ আহিছোঁ, বাই।